प्रश्न नम्बर 1 কোনে পেনিসিলিন আবিষ্কাৰ কৰিছিল? ক লুইস পেস্টিউৰ, খ আলেকজেণ্ডাৰ ফ্লেমিং, গ ড্ৰেচাৰ্ছ, ঘ এডৱাৰ্ড জেনাৰ। ইয়াৰ উত্তৰ দিয়া আছে, উত্তৰটো হৈছে অপশ্যন খ। ঠিক আছে, অপশ্যন খ দিয়া আছে আলেকজেণ্ডাৰ ফ্লেমিং। আপোনালোকে দেখিব পাৰিছে আলেকজেণ্ডাৰ ফ্লেমিংটো হৈছে সম্পূৰ্ণ শুদ্ধ উত্তৰ। ঠিক আছে, এতিয়া নেক্সট প্ৰশ্ন 2 ভিটামিন ডিৰ অভাৱত কি বেমাৰ হয়? ক কুকুৰিকণা, খ ৰিকেটছ, গ এনিমিয়া, ঘ পেলেগ্ৰা। উত্তৰ দিয়া আছে অপশ্যন খ। ভিটামিন ডিৰ অভাৱত ৰিকেটছ নামৰ বেমাৰবিধ হয়। ঠিক আছে, উত্তৰটো হৈছে ৰিকেটছ। ভিটামিন ডিৰ অভাৱত ৰিকেটছ বেমাৰ হয়। তেজ গোট নমৰা সমস্যাৰ প্ৰধান কাৰণ কি? ঠিক আছে, তেজ গোট নমৰা সমস্যাৰ প্ৰধান কাৰক বা অভাৱটো হৈছে অপশ্যন দিয়া আছে ভিটামিন ডি, ভিটামিন কে, ভিটামিন এ আৰু অপশ্যন ঘত দিয়া আছে ভিটামিন চি। ইয়াৰো সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ। অপশ্যন খত দিয়া আছে ভিটামিন কে। তেজ গোট নমৰা বেমাৰৰ প্ৰধান কাৰণ হৈছে ভিটামিন কে। ঠিক আছে, আপোনালোকে দেখিব পাৰিছে, আপোনালোকেও নোট কৰি যাব। প্ৰশ্ন নম্বৰ 4 প্ৰাপ্তবয়স্ক দেহৰ মানুহত থকা হাড়ৰ সংখ্যা হ'ল? ইয়াত অপশ্যনত দিয়া আছে অপশ্যন ক 206, অপশ্যন খ 208, অপশ্যন গ 210 আৰু অপশ্যন ঘত দিয়া আছে 200। ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব, উত্তৰ ইয়াত দিয়া আছে অপশ্যন ক। আপোনালোকে দেখিব পাৰিছে অপশ্যন কত দিয়া আছে 206 ডাল। প্ৰাপ্তবয়স্ক দেহত 206 ডাল হাড় থাকে। ঠিক আছে, প্ৰাপ্তবয়স্ক মানুহৰ দেহত 206 ডাল হাড় থাকে। এতিয়া 5 নম্বৰ প্ৰশ্নত আগবাঢ়ো। 5 নম্বৰ প্ৰশ্ন দি আছে প্ৰাপ্তবয়স্ক মানুহৰ দেহত কিমান শতাংশ পানী থাকে? প্ৰাপ্তবয়স্ক মানুহৰ দেহত কিমান শতাংশ পানী থাকে? অপশ্যন কত দিয়া আছে 79, 80, 57 আৰু 90 দিয়া আছে। ইয়াত উত্তৰটো দিয়া আছে অপশ্যন গ। অপশ্যন গত দিয়া আছে 57। ঠিক আছে, প্ৰাপ্তবয়স্ক মানুহৰ দেহত 57 শতাংশ পানী থাকে। ঠিক আছে, আমি সকলোবোৰ মানুহৰ দেহত পানীৰ পাৰ্চেণ্টেজ থাকে। ঠিক আছে, যেনেকৈ ৰক্ত থাকে তেনেকৈ পানীও থাকে। 57% আমাৰ দেহত কি আছে? পানী আছে। এইটো প্ৰশ্ন সোধা হৈছিলে। নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়ো। প্ৰশ্ন নম্বৰ 6 সাধাৰণতে মানুহৰ তেজত পিএইচৰ মাত্ৰা কিমান? সাধাৰণতে মানুহৰ তেজত পিএইচৰ মাত্ৰা কিমান? ঠিক আছে, অপশ্যন কত দিয়া আছে 4.0 পৰা 4.5, অপশ্যন খত দিয়া আছে 6.45 পৰা 6.55, অপশ্যন গত দিয়া আছে 7.35 পৰা 7.45 আৰু অপশ্যন ঘত দিয়া আছে 8.25 পৰা 4.35। ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ। অপশ্যন গত দিয়া আছে 7.35 পৰা 7.45। সাধাৰণতে মানুহৰ তেজত পিএইচৰ মাত্ৰা থাকিব লাগে কিমান? 7.35 পৰা 7.45। ঠিক আছে, অপশ্যন গটো হৈছে শুদ্ধ। মই দাগ মাৰি দিছোঁ। নেক্সট প্ৰশ্ন নম্বৰ 7 কোনটো বেমাৰ ভাইৰাছৰ বাবে নহয়? তলত কেইটামান বেমাৰ দিয়া আছে, তলৰ কোনটো ভাইৰাছৰ পৰা নোহোৱা বেমাৰ সেইটো আমি বাছি উলিয়াব লাগিব। অপশ্যন কত দিয়া আছে কলেৰা, খ বসন্ত, গ হেপাটাইটিছ, ঘ টাইফয়েড। ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ল, উত্তৰটো দিয়া আছে অপশ্যন ঘ। অপশ্যন ঘত আছে টাইফয়েড। ঠিক আছে, এই ভাইৰাছৰ পৰা নোহোৱা বেমাৰটো হৈছে টাইফয়েড। টাইফয়েড বেমাৰটো ভাইৰাছৰ পৰা নহয়। হেপাটাইটিছ, কলেৰা, বসন্ত আদি বেমাৰবোৰ ভাইৰাছৰ পৰা হয় আৰু এই টাইফয়েডটোহে ভাইৰাছৰ পৰা নোহোৱা বেমাৰ। ঠিক আছে, এতিয়া প্ৰশ্ন নম্বৰ 8ৰ ফালে আগবাঢ়ো। প্ৰশ্ন নম্বৰ 8 দিয়া আছে গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰক। গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰণ কি? ক ভেঁকুৰ, খ বেক্টেৰিয়া, গ ভাইৰাছ, ঘ এটাও নহয়। ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰণটো হৈছে উত্তৰ খ বেক্টেৰিয়া। ঠিক আছে, মই দাগ মাৰি দিছোঁ, কালাৰিং কৰি দিছোঁ। গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰণটো হৈছে বেক্টেৰিয়াৰ সহায়ত
গাখীৰ দৈ হয় ঠিক আছে 9 নম্বৰটো চাও 9 নম্বৰটো হৈছে সূৰ্যৰ ৰশ্মিৰ পৰা দেহে কিমান ভিটামিন আহৰণ কৰে কি ভিটামিন আহৰণ কৰে মানে সূৰ্যৰ ৰশ্মিৰ পৰা আমি কি ভিটামিন আহৰণ কৰো কি ভিটামিন পাও অপচন ক দিয়া আছে এ ভিটামিন অপচন খ দিয়া আছে ভিটামিন বি অপচন গ দিয়া আছে ভিটামিন সি অপচন ঘ দিয়া আছে ভিটামিন ডি ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব উত্তৰ খ ভিটামিন বি The next प्रश्न नंबर 10 तলত উল্লেখ কৰা কোনটো ছালৰ বেমাৰ ছালৰ পৰা হোৱা বেমাৰ ভিত কোনটো ইয়াৰ তলত কেইটামান বেমাৰ দিয়া আছে ছালৰ পৰা হোৱা বেমাৰৰ নামটো আমি বাছি উলিয়াব লাগে অপচন ক দিয়া আছে এনিমিয়া অপচন খ দিয়া আছে পেলেগ্ৰা অপচন গ দিয়া আছে ৰিকেটছ অপচন ঘ দিয়া আছে টাইফয়েড ইয়াৰ উত্তৰটো হ'ব অপচন খ পেলেগ্ৰা তলত উল্লেখ কৰা কোনটো ছালৰ বেমাৰ এইটো পেলেগ্ৰা নামৰ বেমাৰটো হৈছে ছালৰ বেমাৰ অপচন খ ঠিক আছে আজি আমি 10টা আজিৰ আমাৰ ভিডিওটোত আমি 10টা প্ৰশ্নই আলোচনা কৰিছো নেক্সট পাৰ্টটোত আমি 11 নম্বৰৰ পৰা আলোচনা কৰিম আজিৰ কাৰণে ইমানেই আপোনালোকে সহায় সহযোগ কৰিব আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটোক সাবস্ক্ৰাইব কৰিব বুলি আমি আশা কৰিছো ধন্যবাদ জয় আই অসম